Indian biggest waterfall. Now guys, kiman landslide. Aro itu ei area soborke dangor landslide. Morning from Pitragar guys. So এতিয়া চাওক কি ধুনীয়া লোকেশন গাইস মানে নাইট ভিউটো ইমান গম পোৱা নাছিলো কিন্তু ডে ভিউটো চাওক গাইস কি ধুনীয়া মানে সঁচাই গাইস মানে কি কম বহুত ভাল মানে অলপ বেয়া লাগি আছে তাতে ফুৰিব নোৱাৰিলো আপোনালোকক দেখুৱাব নোৱাৰিলো আমাক ওলাব লাগিব আৰু ক'ত ওলাম এইটো কৈ আছো ৰ'ব গাইস দিনত আহাতে গম পোৱা নাছিলো ইয়াতে মাৰ্কেটো আছে চাই লওক কি ধুনীয়া মাৰ্কেট মানে ৰাতি না আন্ধাৰ থাকে একো গম পোৱা যোৱা নাই এতিয়া আহিলো কিন্তু বেয়া লাগি আছে ফুৰিবতো নোৱাৰিলো দিয়ক কেতিয়াবা ভগৱানে খুজিলে আকৌ এবাৰ আহিম আৰু ধুনীয়াকৈ ফুৰিম বন্ধুসকল একদম হাইনেক চাইনেক লৈ ওলালোঁ আৰু এতিয়া গৈ আছোঁ আমি ধাৰচুলা গৈ আছোঁ দিয়ক আৰু কোনটো গাড়ীত যাম এইটোও দেখাই দি আছোঁ চাওক এইফালে আমাৰ ওপৰত পূৰা লাগেজ টাগেজ উঠাইছে একদম আৰু চাওক গাড়ীটো বলেৰ' দি গৈ আছোঁ গাইজ কালিটোতো 12 বাজি গৈছিল একদম এই গাড়ীটো নাবাজে বাৰু ডাঙৰ আছে একদম পিছফালে বিন্দাছ শুই গৈ থাকিম আমি কিয় চিপছ খাইগা চিপছ খাইগা আর চিপস লাগা মে হ্যাঁ তোর কানে ভিআইপি সিট জোগাড় কর পিছফালে 3টা সিট খালি তোর কানে হয় নাকি হয় হ্যাঁ আজি চিপস খাও না কাম কি দিয়ে পয়সা দে ঘুমি করাই এর বাজি प्यारी समझ गई ভালো কন্টেন্ট পাও না মোর ভিডিও দিছো না তে কন্টেন্টৰ কাৰণে ও এই যে জানো এতিয়াহে পুৰা ধুনীয়া ধুনীয়া ৰাস্তা আছে আপোনালোকে কাই দেখাব সাদা খোৱা মানুহে কি দেখাব कब दर्शन कर पाएंगे कल कर पाएंगे अच्छा और मानसरोवर परसों ट्राई करेंगे अच्छा और लेपू लेक जो है वहाँ जाने देते हैं क्या भैया आर्मी वाले कभी जाने देते हैं कभी नहीं आप थोड़ा ट्राई कीजिएगा हो सके तो थोड़ा दूर से भी देखेंगे लेकिन देखना है भैया जरूर ट्राई करेंगे आर्मी से परमिशन मांगना पड़ता है उसके लिए आप थोड़ा ट्राई कीजिएगा भैया पूरा ट्राई करेंगे तो गाड़ी रेंट पे देते हो हाँ बाइक भी देते हो क्या भैया आप लोग अच्छा बाइक पर डे कितना करके लेते हो बुलेट्स का जो रहता है 1500 हिमालयन का सर 1800 है पर डे 1800 ना अच्छा और गाड़ी जो कार जो लेते हो वो कितना है पर डे मतलब जैसे वो गाड़ी जिसमें हम लोग जा रहे हैं इस गाड़ी का सर इसमें तो पैकेज का रहता है पैकेज का रहता है 25000 है अच्छा अच्छा अप डाउन 25000 अप डाउन 25000 है ये 4 नाइट 5 डेज का पैकेज है अच्छा अच्छा भैया আল্টিমেট লোকেশন গাইজ একদম লাডাখ ফিলিং আহি আছে কাৰণ লাডাখো কৰিছো গাইজ আৰু এইটো উত্তৰাখণ্ডতো কি মজা भैया क्या लोकेशन है भैया पागल हो गया देख के एकदम कसम से एकदम लद्दाख फेल है भैया लद्दाख से अच्छा है सर पूरी ग्रीनरी है यहाँ पे मतलब हम लोग लद्दाख भी गए फिर यहाँ पे जो है ना एकदम सेम टू सेम लगा एकदम क्या ही बोलो अल्टीमेट एकदम लोकेशन हाँ वो तो है बाप रे बाप পিছপাল দিনা গাইজ নামা বহুত কষ্ট হয় একো ব্ৰেকফাষ্টে কৰি অহা নাছিলোঁ মানে হোটেলত আছিল পুৰি চব্জি আৰু আপোনালোকেতো গমেই পায় উত্তৰাখণ্ডত চব চব্জি হীন থাকে গাইজ গেছ হ'ব তাৰ কাৰণে একো খোৱা নাই তো এতিয়া এটা হোটেলত আহিলোঁ খাব খাইলোঁ আগত তাৰপিছত যাত্ৰাটো আমাৰ ষ্টাৰ্ট এনেকৈ লাহে লাহেকৈ গৈ থাকিম এইটো চাইডেদি তো মোৰো খানা আহি গ'ল নিদিলোগে দিয়ক খাইছোঁ কেনেকুৱা টেষ্ট কওকচোন কেনেকুৱা টেষ্ট চিম্পুল মানে ব্ৰেকফাষ্টটো কৰি অহা নাই আপোনালোকে গমেই পায় কাৰণ তাতে চব আৰু এটা বস্তু উত্তৰাখণ্ডত মোক বহুত বেয়া লাগে চব খানা হিং থাকে আৰু হিংটো খালে আমাৰ হৈ যায় পাতলা কিবা মানে নাম নলওঁ খাই আছে না বহুত নামটো নলওঁ দিয়ক গম পাইছে না আপোনালোকে মই আৰু মোৰ আশিকৰ কাৰণে এইটো লৈ ল'লোঁ গাইজ চাওক বাপৰে বাপ এটা হাতত দুটা ধৰা ইম্পচিবল বহুত প্ৰব্লেম হৈ যায় এইটো মোৰ আৰু মোৰ আশিকৰ কাৰণে ল'লোঁ আৰু মোৰ আশিকটো কোনে আপোনালোকে গম পাব মানে আপোনালোকক ইমান টাইম ভিডিঅ'ত লুকাই ৰাখিছিলোঁ গাইজ মই যাক ভাল পাওঁ তাক দেখুৱাই নাছিলোঁ এতিয়া দেখাই আছোঁ কাৰ কাৰণে লৈছোঁ লাভৰটো মোৰ তো বন্ধুসকল মই আপোনালোকক মোৰ প্ৰিয়তমাক দেখাই আছোঁ মানে মইতো প্ৰিয়তমা কিন্তু মই মোৰ প্ৰিয়তমাক দেখাই আছোঁ যাক মই চবতকৈ বেছি ভাল পাওঁ আৰু মই ইমান টাইমৰ পৰা ভিডিঅ'ত লুকাই ৰাখিছিলোঁ মানে মই যাক ভাল পাওঁ মোৰ গাৰ্লফ্ৰেণ্ডকো লৈ আহিছোঁ কিন্তু মই ইমান টাইমৰ পৰা ভিডিঅ'ত লুকাই ৰাখিছিলোঁ এতিয়া দেখাই আছোঁ প্ৰিয়তমাটোক যাক মই ভিডিঅ'ৰ পৰা লুকাই ৰাখিছিলোঁ আপোনাক দেখাই আছোঁ এই যে মোৰ প্ৰিয়তমা দেখছে
কিন্তু প্ৰিয়তমাৰ পৰা পইচা ল'ম গাইছ নাই নাই পইচা ল'ম কিন্তু এনে দিয়া নাই মই চাইছে কেনেকৈ কৰে নেদে বোলে আপোনালোকে যে দেখিছে এই নদীটো হয় গাইছ নেপাল আৰু এইটো চাইডত হয় ইণ্ডিয়া আৰু এইটো চাইডত হয় নেপাল তো ये साइड नेपाल है ना भैया नेपाल है नदी का नाम क्या काली नदी सर काली नदी गाइस इफाले नेपाल আৰু ইফালে হয় ইণ্ডিয়া তো ইণ্ডিয়া আৰু নেপালৰ বৰ্ডাৰ হয় গাইস কিন্তু ইণ্ডিয়াই ভাল গাইস ইণ্ডিয়াই মানে एकदम ধুনীয়া নেচাৰেল হয় আৰু भैया ये नदी कहाँ तक जाते है वो एकदम नेपाल के अंदर तक ये सर ऊपर काला पानी से आता है और नेपाल काला पानी से आती है और नेपाल में इंटर करती है सर ये काला बाहर से आता है काला पानी তো গাইস এই নদীটো আহে কালা পানীৰ পৰা আৰু একদম নেপালৰ ভিতৰলৈকে যায় মানে ভুল হ'ল মই পাছপৰ্ট আনবা পাহলো পাছপৰ্ট আনবা হ'লে এটা নেপালত বিয়া কৰবি আৰু অ'কে তো গাইজ এটা ধুনীয়া নেপালী কাঞ্চি বিচাৰিব লাগিব তেনেহ'লে ইয়াৰ পৰা ভাবি আছোঁ কাঞ্চিটো বিচাৰি বিয়া কৰি লওঁ গাইজ তেনেহ'লে ইয়াৰে চিটিজেন হৈ যাম পাছপৰ্টটো একো দৰকাৰ নপৰিব আমাৰ চবৰ পাৰ্মিটবিলাক আহি গ'ল দাদা পাৰ্মিট আহি গ'ল আৰু পেকেজত আহিলে গাইজ এইটোৱে প্ৰফিট হয় মানে আমাক একো কৰিবই নালাগে চব ইয়াৰ পৰাই পাই যায় ইহঁতে কৰি দিয়ে আৰু এটা প্ৰফিট হয় পেকেজত আৰু গ্ৰুপত আহিলে ফাৰ্ষ্টত যোনে ডাইলগ মাৰো ছেকেণ্ড ডাইলগখিনি কপি মাৰিলে হ'ল হয় গাইজ মানে কি ক'ম আৰু আমাৰ বস আমাৰ গুৰুজী আমাৰ ফেডলা ৰামে তো আমাক শিকাই দিয়ে না এইবিলাক हम लोग धारचूला तो पहुंच गए हाँ सर अभी धारचूला पहुंच गए हैं ये धारचूला का पेट्रोल पंप है अच्छा लास्ट पेट्रोल पंप है ये लास्ट पेट्रोल पंप है इसके आगे आपको कोई पेट्रोल पंप नहीं मिलेगा अच्छा ठीक है उसके बाद डायरेक्ट गुंची में पेट्रोल नहीं है और है ही नहीं पेट्रोल पंप इसके आगे कोई पेट्रोल पंप है ही नहीं सर अच्छा ठीक है তো গাইজ ধাৰচুলা আমি পাই গৈছোঁ আৰু ধাৰচুলাৰ এইটো লাষ্ট পেট্ৰল দিব তাৰপিছত আমি ডাইৰেক্ট গুঞ্চি কিतना বজাত পहुंचे ये 7 बजे तक पहुंच जाएंगे 7টালৈকে পাই যাম গাইজ মানে এনেকৈ পিছফালে বহি বহি যাব লাগিব ইমান টাইম চাওক গাইজ কিমান লেণ্ডশ্লাইড আৰু এইটো এই এৰিয়া চবৰকে ডাঙৰ লেণ্ডশ্লাইড গাইজ মানে কিমান টাইম আগত হৈছে আইডিয়া নহয় ন এক মাহ আগত তো বন্ধুসকল এইটো এক মাহ আগত হৈছে লেণ্ডশ্লাইডটো আৰু চাওক ইমান ডাঙৰ পুৰা পাথৰবিলাক ভাঙি পৰিছে পাহাৰৰ পৰা দেখা পাইছে সঁচাকৈ গাইজ মানে ভয়ো লাগে মানে আহিছোঁ অলপ ভোলে বাবাৰ কাৰণে ভোলে বাবাই ইমান পৰীক্ষা লৈ আছে আমাৰ গাইজ মহাদেৱ বাবাই আমাৰ পৰীক্ষা লৈ আছে আমি যাব পাৰোঁ নে নাই কালি হাৰ্চৰ হৈছিল বমি তাৰপিছত মোৰো দেহাটো বহুত বেয়া লাগি আছে অক্সিজেন মানে বহুত হাইটত আছোঁ তো গাইজ অক্সিজেন প্ৰব্লেম হৈ আছে আৰু এইফালে চাওক এইটো এইবিলাক চব ভাঙি পৰিছে যিমানো পৰীক্ষা লওক গাইজ আমি যামেই ভোলে বাবাৰ তাতে ভোলে বাবাৰ ওচৰত যাম কাৰণ এনেকুৱা চান্স বাৰ নাহে গাইজ ভোলে বাবাক লগ কৰা চান্স ইয়াতে লেণ্ডশ্লাইড হৈ আছে গাইজ আৰু ইফালে চাওক ঝৰ্ণা দেখিছে ঝৰ্ণাটো আছে মানে এইবোৰ জেগা না বাৰে বাৰে অহা নাযায় ন গাইজ তাৰ কাৰণে আহিছোঁ অলপ ফূৰ্তি কৰোঁ না ভাই সেইটো লেণ্ডশ্লাইডৰ চাইডেদিও পূৰা একদম পানী মানে ঝৰ্ণা আহি আছে ঝৰ্ণা পানী গাইজ চাব পাৰে লেণ্ডশ্লাইড আৰু লেণ্ডশ্লাইডৰ চাইডেদি পানী আহি আছে মানে ঝৰ্ণা পানী আৰু গাইজ সঁচাকৈ অলপ মই টাচ কৰিছোঁ যে বহুত ঠাণ্ডা পানী গা ধুব মন যায় আছে কিন্তু কাপোৰবিলাক চব ইয়াতে ওপৰত আছে তাৰ কাৰণে ধুব নোৱাৰোঁ भैया ये यहाँ का सबसे बड़ा लैंडस्लाइड है ना ये है और एक साथ में ये दोनों जगह लैंडस्लाइड इधर भी है गाइस अब इफालो पर लैंडस्लाइड हुई ऊपर से नीचे पूरा पहाड़ नीचे आ गया था कितना दिन पहले आया इसको तो हो गया सर 1 साल से ऊपर हो गया 1 साल से ज़्यादा हो गया ये वाला क्या 1 साल से ऊपर हुआ क्या इसको भी 1 साल से ऊपर हो गया 1 साल ये वाला इसको भी 1 साल में आया अच्छा তো গাইজ মানে মই ভাবি আছিলোঁ 1 মান্থ হৈছে বাট 1 মান্থ নহয় এইটো 1 বছৰ আগতে এইটো লেণ্ডশ্লাইড হৈছে अभी तक साफ ही नहीं किया जो साफ नहीं गया हल्का सा रोड बनाया कच्चा रोड बनाया দিয়ক মানে পাহাৰত আহিলে না এইটো বহুত ৰিক্সি হয় গাইজ মানে দেখা পাইছে ন আপোনালোকে কেনেকৈ পাহাৰবিলাক ভাঙি পৰে চ' আহিলে আপোনালোকে বি কেয়াৰফুল আহিব কেয়াৰফুল আনা পাৰেগা না बहुत केयरफुल ऊपर से देखिए গাইজ তেনেহ'লে এই জেগাটো বাই দিয়ে এতিয়া ওলাই যাওঁ আৰু নেক্সট ডেষ্টিনেশ্যন আৰু প্লাছ ফাৰ্ষ্ট কথা হ'ল কি ভোকো লাগিছে বহুত ব্ৰেকফাষ্ট কৰিছোঁ হ'ল 1-2 ঘণ্টা হ'ল बहुत बेसी भूख लगी है देखिए भैया खाना कहाँ पे खाएंगे हम पांगला में खाएंगे आगे पांगला यहाँ से कम से कम 7-8 किलोमीटर सामने ये पहुँच ही गया और थोड़ा ही है আৰু 7 কিলোমিটাৰ মান আছে তাৰপিছত আমি খানা খাম বিন্দাছ কি খাওঁ চাওঁ আগত চাওঁ এইটো দেখছে মানে বেবী হয় গাইজ মনিটাৰ লিজাৰ্ড নে কি আছিল নাম মনিটাৰ লিজাৰ্ড এইটো বেবী হয় গাইজ ফাৰ্ষ্ট টাইম দেখিলোঁ লাইফত গাইজ সঁচাকৈ ভাল লাগিল এইটো কি মজা গাড়ীৰ ওপৰতে পানী পৰি আছে চাওক কি ডাঙৰ ঝৰ্ণা গাইজ হেভেন গাইজ চাওক কি মজা গাইজ
চাওক গাইজ পাহাৰটো পুৰা একদম মেঘেদি ঢাকি গৈছে চাইছে পুৰা মেঘেদি ঢাকি গৈছে গাইজ পাহাৰটো আৰু ওপৰতে ঝৰ্ণা পৰি আছে চাওক গাইজ কি মজা গাইজ পানীটো মানে কি গৈ দেখুৱাই আছো ৰ'ব আহক তেনেহ'লে এতিয়া যাওঁ অলপ গা ধুই আহোঁ মানে আজি গা ধুই আনে গাইজ আহক কামন বেবি কামন গাইজ কি মজা গাইজ কি মজা লাগিল গা ধুই আনে ধুলো গাটো এইফালে চাওক গাইজ নিজৰা আৰু এইফালে চাওক আমাৰ পলিঅ ভয়তে কিমান দূৰত থিয় হৈ আছে দেখছে এই পলিঅ আমাৰ পলিঅ কি ভয়তে কিমান দূৰত থিয় হৈ আছে চাওক বগলী নিচিনাকে থিয় হৈ আছে চাওক চাইডত দেখছে পানী ভয় খায় দেখছে গাইজ পানী ভয় খায় পলিঅ কিমান দূৰত থিয় হৈ আছে আমাৰ ইণ্ডিয়ান বিগেষ্ট ৱাটাৰফল তো বন্ধুসকল হোমষ্টে আহি পালো আৰু এতিয়া আমাৰ লাগেজবিলাকো নামাব লাগিব এইটোহে আজি হোমষ্টেটো ইয়াতে থাকিম আৰু গাইজ কালি মানে যোনটো সপোন আছিল গাইজ এইটো কালি আমি দৰ্শন কৰিব যাম যিমান মৰ্ণিং বাৰু ওলাম গাইজ কাৰণ এডিটিঙৰ ইমান ঝামেলা নাই চ' এয়া লাগেজবিলাক নামাওঁ আৰু এইটো হোমষ্টে হ'ব কি ক'ল এটা বস্তু দেখা পালো ইয়াতে কি বস্তু তোৰ ব্ৰেণ্ড চেনি চাদা অভি কেলা মই যোনটো খাওঁ এইটোৱে ব্ৰেণ্ড দেখোন কেলা এতিয়া ইয়াৰ পৰা 4 পেকেট মান লৈ যাম ভাই मन में लड्डू ने दिल में लड्डू फुटा है घर पैकेट ही खत्म हो गया बरे वाह दियक ইমান ঠাণ্ডা না পুরা বনফায়ার লগাই দিছে সবার পারিছে গাইস মজা ইয়াৰ বনফায়াৰ কৰি আছে সবে তো এতিয়া বনফায়াৰ কৰিম বনফায়াৰ কাজিৰঙা আৰু মানসৰ ফিলিং আহি গ'ল গাইস অলপতে লেকচা মাৰি আছে মোক ঠাণ্ডাই নালাগে এই ভিগিবিলি কান্দি আছে ঠাণ্ডাত এতিয়া আপোনাৰ ডাৰ্লিঙৰ বেগ এইটো গাইছ আমাৰ ভাত চব্জি আহি গ'ল একদম আলু পিটিকা একদম অসমীয়া ষ্টাইলত আৰু সঁচাকৈ কওঁ মোক বনোৱাতে বহুত বেছি কষ্ট লাগিছে আৰু মানে কি হয় আমি অসমীয়া খানাবিলাক আমি বনাব পাৰিম না তো চব খানা ময়ে বনাইছোঁ মানে মই বনাইছোঁ জানে বাবা তই যে চাদাৰ বাহিৰে যে একো বনাব নাজানা নহয় মই বনাব পাৰোঁ মই ঘৰতে মানস ক'ব লাগিব মানস কিবা কৈ দিয়া ভাইটি তাকে এনেকুৱা টেষ্টি খানা হ'লেতো সদায় খাম আৰু বনাইছে কোনে আপোনালোকেতো গমেই পাই গাইছ মই এনে মিছা কৈছোঁ গাইছ বৌ নহ'লে আজি এনেকুৱা টেষ্টি খানা খাব নোৱাৰিলোঁ হয় বৌয়ে বনাইছে আৰু বৌক শিকাইছোঁ মই মানে গাইছ